হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল স্বামীৰ ব্লগ গাইজ সকলোৰে অৱস্থাকে নিশ্চয় ভাল আৰু মোৰো ভাল গাইজ মই গৈ আছোঁ আজি শিৱসাগৰত আৰু এইকেইদিন ডেইলি ব্লগ পাব আপোনালোকে আৰু মই এতিয়া যাম মই মামাহঁতৰ ঘৰলৈকে মামাহঁতৰ ঘৰত মোক থ'ব যাব মোৰ বন্ধু বিকি ব্ৰ আৰু লগত মঞ্জুৰুল শিৱসাগৰ যায় যে আপোনালোকে সদায় সাপোৰ্ট কৰি যাব আপোনালোকে মৰম দি যাব আপোনালোকে আৰু লগ পাইছোঁ মই মামাহঁতৰ ঘৰত আৰু গাইজ এতিয়া আমি গ'লোঁ সোণাহৰৰ দলং এইটো হৈছে পুঠিমাৰী নদী আৰু গাইজ ফাইনেলি যাবলৈ ল'লোঁ মামাহঁতৰ ঘৰৰ পৰা আৰু এতিয়া গৈ আছোঁ ৰঙিয়ালৈকে চাই ৰক ভিডিঅ'টো ৰঙিয়াত লগ পাই আছোঁ গাইজ এতিয়া আহি পালোঁ আমি ৰঙিয়াত গাড়ী ৰখি আছোঁ গাড়ী আহিব আমাৰ 5:30 হ'লে আৰু চাই থাকক ভিডিঅ'ত আছে মজা হ'ব এতিয়া গাইজ আমি আছোঁ ৰঙিয়াৰ এখন হোটেলত মাহী মামা টাইম ৰখিলোঁ কিন্তু গাড়ী এতিয়ালৈকে আহি পোৱাই নাই 5:30 আৰু কথা আছিল এতিয়া বাজিল 5:45 এতিয়ালৈকে গাড়ী আহি পোৱা নাই ৰখি আছোঁ আহি পেলাই গাড়ী এতিয়া গাড়ীত গাইজ এতিয়া আমি বাছত আৰু বাছত যাই আছোঁ শিৱসাগৰ চাই দেখিব ভিডিঅ'টো মজা হ'ব চাই গাইজ এতিয়া আহিলোঁ আমি জখলাবন্ধা আৰু জখলাবন্ধাত ইয়াত ৰৈছোঁ কিবা এটা খাবলৈকে ইয়াত খাই লৈ কিবা এটা খাই লৈ পেলাই লগ পাই আছোঁ গাইজ এইখন হোটেলত সোমাই গ'লোঁ গাইজ নৰ্মেল খানা এটা লৈ লৈছোঁ খাবলৈ তামাম হাল্লা গাইছে হোটেলখনত তামাম হাল্লা গাইজ খাই দে লগ পাই আছোঁ গাইজ ভাত খাই আকৌ ইয়াত বহিলোঁ গাড়ীত আকৌ যাত্ৰা আৰম্ভ চাই লওক ভিডিঅ'টো লগ পাই আছোঁ এইখনে আমাৰ বাছ গাইজ এয়া ৰাতিৰ কাজিৰঙাৰ দৃশ্য আপোনালোকক দেখাই আছোঁ মই ৰাতিৰ কাজিৰঙাৰ দৃশ্য ভালকৈ কেমেৰাত উঠা নাই মই গম পাইছোঁ যেন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অলপমান ফাইনেলি আহি পালোঁ শিৱসাগৰ আহি বৰ্তমান এতিয়া মাহীহঁতৰ ঘৰত আছোঁ আমি আৰু আমি আজি 4টা বজাত আহি পাইছিলোঁ কালি 6টা বজাত উঠিছিলোঁ গাড়ীত 6টা বজাত উঠিলে আজি ৰাতিপুৱা 4টা বজাত পাইছোঁ এতিয়া অলপ টাইম টোপনি মাৰিলোঁ 4:30 তাৰপিছত ভিডিঅ' বনোৱা নহ'ল আৰু ভিডিঅ' নবনালোঁ তাৰ টোপনি মাৰি এতিয়া অলপ উঠিছোঁ এতিয়াই চাই থাকক ভিডিঅ'ত লগ পাই আছোঁ গাইজ এতিয়া মায়ে আনি দিলে আমাক ৰুটি আৰু চব্জি খাই আছোঁ এতিয়া আৰু চব্জি খাই দি লগ পাই আছোঁ গাইজ চাই থাকক যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইটো ভিডিঅ' এইখিনি আছিল লগ পাম নেক্সট ব্লগটো ধামাকা হ'ব গাইজ চাই থাকিব এতিয়ালৈ বাই বাই